হাই হেল্ল' এভৰিৱান ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ আৰু আজি হৈছে বহাগৰ প্ৰথমটো দিন সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱাই দৈ আৰু চিৰা খালোঁ আৰু লগত অকণমান গাখীৰো মিক্স কৰি কেনে খালোঁ এনেকৈ খাই মানে মোৰ বিৰাট ভাল লাগে আৰু দিনৰ সাজত বনালোঁ মাছৰ মূৰেৰে ভজা আৰু তাৰপিছত শাক বনালোঁ মাছেৰে আৰু শাক বোলে খাব লাগে 108 বিধ শাক খালোঁ আৰু ইয়াক কঁঠালৰ চব্জি বনালোঁ আৰু লগতে আপোনালোক সকলোকে বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু এই নতুন বছৰত যেন আপোনালোকৰ সকলোৰে দিনবোৰ যেন ভালে ভালে যায় আৰু আমি দাদা আৰু মই ঘৰতে মিলি গান গালোঁ এনেই গালোঁ আৰু তো আজিলৈ আহিছোঁ নেক্সট মিনি ব্লগত লগ পাম